বিপিএফ দল সৰু এটা আঞ্চলিক দল আৰু এই বিপিএফ দলে সদায় নাৰী শক্তিক সন্মান কৰি আহিছে আৰু নাৰী শক্তিক বিশ্বাস কৰোঁ। এই হিচাপে বিপিএফ দলে যোৱা আজি 20টা বছৰ আমি বিটিচিখনত শাসন কৰিছিলোঁ। এই সময়ত মহিলাসকলক সন্মান দি পেলাই আমাৰ পিচিডিচি হওক বা আৰ্বান বডি হওক, এইবিলাকত সদায় আমি 50% মহিলাসকলক আমি সংৰক্ষণ দিবৰ কাৰণে চেষ্টা কৰি আহিছিলোঁ আৰু এতিয়াও কৰি আহিছোঁ। ক'তবা পৰাপক্ষত আমি মেইনটেইন কৰিব চেষ্টা কৰোঁ, কিন্তু ক'তবা যদি নোৱাৰে আমি মেইনটেইন কৰিব পৰা নাই, কিন্তু আমি মহিলাসকলক সদায় প্ৰাধান্য দিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। তো এই হিচাপে এইবাৰ সংসদত যি এটা ওমেন ৰিজাৰ্ভেশ্যন বিল 2006 আনিছিল, আমাৰ বিপিএফ দল হিচাপে আমি এনডিএৰ এটা সহযোগী দল হিচাপে আমাৰ সমৰ্থন আছিল। আমাৰ সংসদত এজনো এমপি নাই, তথাপিও আমাৰ সমৰ্থন আছিল আৰু এই বিলটো হোৱাত আমাৰ যথেষ্ট আশা এটা আছিল, কিয়নো আমি সৰু দল হিচাপে আমি যিখিনি দলত সিদ্ধান্ত লৈছোঁ এইটো সাংবিধানিক কৰাটো সম্ভৱ নহয়, তথাপিও আমি দল হিচাপে যিহেতু মেইনটেইন কৰি আহিছিলোঁ আৰু এই ক্ষেত্ৰত সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে এইটো এটা ধুনীয়া এটা আইন বনাব, এইটোৰ প্ৰতি আমাৰ যথেষ্ট বিশ্বাস আছিল। কিন্তু দুৰ্ভাগ্যজনক ইণ্ডিয়ান এলায়েন্সৰ পৰা যি ধৰণে তেওঁলোকে এই আইনটো অনাৰ ক্ষেত্ৰত বিফল কৰিলে, এই ক্ষেত্ৰত আমি অত্যন্ত দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰোঁ আৰু তেখেতসকলক নিন্দা কৰিছোঁ। কিন্তু যিহেতু আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতে যিহেতু কথা দিছে এদিন নহ'লেও এই বিলটো লৈ আহিব, তাৰ কাৰণে আমাৰ যি সমৰ্থন যোৱা যি 16-17 তাতেও আমাৰ সমৰ্থন আছিল আৰু পিছলৈ আমাৰ সমৰ্থন থাকিব, যাতে ওমেন ৰিজাৰ্ভেশ্যন বিলটো যাতে ছাকচেছফুলি কৰি পেলাই আমাৰ মহিলাসকলক যাতে সন্মান দিব পাৰে, নাৰী শক্তিক যাতে আমি জাষ্টিছ দিব পাৰে, এইখিনি আমি সদায় সমৰ্থন দি যাম।